প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ কাৰণে এটা নতুন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকৰ আগত আলোচনা কৰিবলৈ লৈছোঁ যে আজিকালি যিবিলাক বাইক ওলাইছে সেই বাইকবিলাকত আপোনালোকে দেখিছে যে হেডলাইটটো নিজে নিজে জ্বলি থাকে, এইটো অফ অন কৰাৰ কোনো ছিষ্টেম নাই। এইটো কিয় দিছে চৰকাৰে, এই নিয়মটো কিয় বাধ্যবাধকতা কৰা হ'ল, আৰু যিটো কি আছে BS4 মডেলৰ লগত ইয়াৰ কি সম্পৰ্ক, এইবিলাক কথা আজিৰ আমাৰ এইটো ভিডিঅ'ত বহলাই আলোচনা কৰিবলৈ লোৱা হৈছে। নমস্কাৰ দৰ্শকসকল, বংকিম চন্দ্ৰ বৰ্মন আছোঁ আপোনালোকৰ লগত। তেন্তে দেৰি নকৰি বলক আৰম্ভ কৰোঁ। 2017 চনৰ 1 এপ্ৰিলৰ পৰা যিবিলাক গাড়ী উলিয়াইছে কোম্পানীবিলাকে, এই গাড়ীবিলাকত আপোনালোকে এটা কথা লক্ষ্য কৰিছে যে এই গাড়ীবিলাক হ'ল BS4 মডেলৰ, অৰ্থাৎ ভাৰত ষ্টেজ 4। এইটো এটা চৰকাৰী নিয়ম যে প্ৰদূষণৰ নিয়ন্ত্ৰণৰ কাৰণে যিবিলাক মডেল বাহিৰ কৰা হয়, সেইটো এটা প্ৰদূষণ নিয়ন্ত্ৰণৰ মডেল। ইয়াৰ আগৰ গাড়ীবিলাক আছিল BS3 মডেলৰ, অৰ্থাৎ সেই গাড়ীবিলাকৰ যিটো প্ৰদূষণ কৰাৰ যিটো কি আছিল, প্ৰদূষণৰ যিটো লিমিট আছিল, সেই হিচাপত সেই গাড়ীবিলাকক BS3ৰ আণ্ডাৰত ৰখা হৈছিল। কিন্তু নতুনকৈ যিটো প্ৰদূষণৰ মডেল অনুসৰি যিটো নাম্বাৰিং কৰা হৈছে গাড়ীবিলাকৰ, ইয়াক BS4 মডেল বুলি কোৱা হয়। কিন্তু BS4ৰ লগতে এটা নতুন বস্তু আপোনালোকে লক্ষ্য কৰিছে যে সেয়া হ'ল বাইকবিলাকৰ হেডলাইটটো জ্বলি থাকে আৰু এইটো নুমাব নোৱাৰি বা অফ কৰিব নোৱাৰি। এই নিয়মটো আচলতে বিদেশৰ পৰা আহিছে, বা US বা UKত আপোনালোকে যদিহে দেখে যে 2003 চনৰ পৰা UKত এইটো নিয়ম বলবৎ কৰা হৈছিল, আৰু আমাৰ ভাৰতবৰ্ষই সাধাৰণতে পাশ্চাত্যৰ যিবিলাক ৱেষ্টাৰ্ণ যিবিলাক দেশৰ লগত যিহেতু মিলা প্ৰীতিৰে কাম কৰি আছে, তেওঁলোকৰ আদৰ্শৰে কাম কৰি আছে, সেইকাৰণে ভাৰত চৰকাৰে এইটো কৰিলে যে আচলতে কি হয়, যেতিয়া লাইটটো জ্বলি থাকে তেতিয়া বাইকটো দূৰৰ পৰাই দেখা যায়। তো দূৰৰ পৰা দেখা গ'লে কি হ'ব, এক্সিডেণ্টৰ যিটো হাৰ এইটো নিশ্চয় কমিব। এই বুলি ভাবি চৰকাৰে এই নিয়মটো কৰিলে যে BS4ৰ যিবিলাক বাইক ওলাব, অৰ্থাৎ এতিয়াৰ পৰা যিবিলাক বাইক ওলাব, সেই বাইকবিলাকত কি কৰা হওক যে দিনতো যাতে হেডলাইটটো জ্বলি থাকে। ইয়াক AHO অৰ্থাৎ অট'মেটিক হেডলেম্প অন বুলিও কোৱা হয়। আচলতে নিয়মটো এনেকুৱা আছিল যে আপোনালোকে কিছুমান বাইকত দেখা পাব যে দুটা চকু নিচিনা LED বাল্ব থাকে হেডলাইটৰ কাষতে, এই দুটাহে অন কৰাৰ নিয়মটো আছিল। কিন্তু কোম্পানীবিলাকে ক'লে যে নহয়, কিছুমান বাইকত এই যিটো LED লাইট সেইটো নাথাকে, কেৱল হেডলাইটটোহে থাকে। গতিকে সেই বাইকবিলাকৰ কি হ'ব, সেইকাৰণে নিয়মটো সলনি কৰি হেডলাইটটোৱেই অন কৰি দিয়া হ'ল। অৰ্থাৎ আপোনাৰ গাড়ীটো ষ্টাৰ্ট দিয়াৰ লগে লগে হেডলাইটটো জ্বলি থাকিব, আৰু যিবিলাক বাইকত LED লাইট আছে সেই লাইট দুটাও জ্বলিব। এইটোৱে আচলতে নিয়ম, আৰু নিয়মটো বনোৱাৰ আচল কাৰণটো হ'ল যে যাতে এক্সিডেণ্টৰ যিটো হাৰ আছে এইটো যাতে কমাব পৰা যায়। তো আজিৰ ভিডিঅ'টোত এইখিনিতে আমি সামৰিবলৈ লৈছোঁ। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব, কাৰণ আপুনি লাইক আৰু শ্বেয়াৰ কৰিলে আমি নতুন এটা ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আৰু আপুনি যদি আমাৰ চেনেলৰ এইটো ভিডিঅ' আজি প্ৰথম চাই আছে, আৰু আপুনি যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ভিডিঅ'টোৰ তলতে ৰঙা ছাবস্ক্ৰাইব বুলি লিখা আছে, তাতে ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰেই নাপাহৰিব। আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰেই নাপাহৰিব, কাৰণ বেল আইকনটোত ক্লিক কৰিলেই আমি আপলোড কৰা ভিডিঅ'বোৰৰ নটিফিকেশ্যন সৰ্বপ্ৰথমে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। বহুমূলীয়া সময়কণ দি আজি আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ।